যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান Hello guys, welcome to my YouTube channel Minmoy Golaghat Vlog আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো ভালে আজি মই আছো শিৱসাগৰত এতিয়া শিৱসাগৰ মই এতিয়া ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ যাবলৈ ওলাইছো আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে যাবলৈ ওলাইছো লাহেকে ঘৰৰ পৰা ওলাইছো গৈ আছো আপোনালোকক দেখুৱাই আছো চাই থাকক এতিয়া আটাইখিনি যাবলৈ ওলাইছো আমি এতিয়া যিহেতু যাবলৈ ওলাইছো কিবা এটা ৰাতিপুৱা একো খোৱা নাই সেইবাবে আমি ভাতটো খাই লওঁ তাৰপিছত যাম সকলোৱে এতিয়া ওলাম আৰু যিহেতু বেছি দূৰ নহয় সেইবাবে আমি এতিয়া আটাইকেইজনে এখন অ'টোৰ ল'লোঁ তাৰপৰা এতিয়া আটাইকেইজন যাবলৈ ওলাই আছোঁ আহি আছোঁ এতিয়া ফাৰ্ষ্টে আমি চাই ল'ম ৰংঘৰটো চাই ল'ম গৈ আছোঁ এয়া ফাৰ্ষ্টতে আমি এতিয়া টিকেট কাটি ল'লোঁ যিহেতু অনলাইন যুগ হৈছে এতিয়া সকলো অনলাইনতে হয় সেইবাবে আমি প্ৰথম অনলাইনতে টিকেটটো কাটি এতিয়া আমি গেটত সোমাইছোঁ ফ্ৰণ্টেদি নোসোমালোঁ আমি বেক চাইডেদি সোমালোঁ দেখুৱাই থাকিম আপোনালোকক আমি বেক চাইডেদি গৈ আছোঁ শিৱসাগৰ বুলি ক'বলৈ গ'লে মানুহৰ প্ৰায়খিনি ইয়াত এতিয়া ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল বিষ্ণুদৌল এনেকুৱাই হেৰি ঐতিহ্যবিলাক চাবলৈ আহে বহুত দূৰ দূৰ মানুহ ইয়াত নিৰীক্ষণ কৰিবলৈ আহে ইয়াৰ ওপৰত চাবলৈ আহে তেওঁলোকে বুজে আৰু আমি কিতাপতো বহুতখিনি পাই আহিছোঁ যিহেতু ৰংঘৰৰ কথা কাৰেংঘৰৰ কথা তলাতল ঘৰৰ কথা মানে শিৱসাগৰখনৰ কথা আগৰ ৰজাদিনীয়াবিলাকৰ কথা এনেকৈ পাই আহিছোঁ তেওঁলোকক দেখুৱাই গৈ আছোঁ এতিয়া মই ৰংঘৰটো আচলতে দুমহলীয়া ঐতিহাসিক এটা পকীঘৰ হয় যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল আচলতে শিৱসাগৰ চহৰৰ পৰা বেছি দূৰ নহয় 3 কিলোমিটাৰ মাত্ৰ আৰু ইয়াৰ পৰা এসময়ত ৰাজ পৰিয়ালৰ আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা হয় যেনে ম'হ যুঁজ হেন চৰাই যুঁজাকে ধৰি প্ৰমুখ্য কৰি তাৰপৰা বাহু যুঁজ মানে সেইবিলাক কৰা হয় বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল এই ৰংঘৰটোৰ এছিয়া প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত আৰু যিটো গৃহৰ আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এয়া আমি দেখুৱাই গৈ আছোঁ মই চাৰিওফালে এয়া মাঘ বিহু উদযাপনৰ কাৰণে ভেলাঘৰ বনাই আছে তাৰপৰা মঞ্চ বনাই আছে এয়া উৎসৱৰ কাৰণে এইখিনি বনাই আছে এতিয়া প্ৰস্তুতি চলাইছে এয়া দেখুৱাই আছোঁ আৰু আপোনালোকে মাঘ বিহুৰ সময়ত আহিবলৈ নাপাহৰিব কিন্তু নিশ্চয় আহিব ৰংঘৰ চাবহি এয়া দেখুৱাই গৈ আছোঁ বাহিৰৰ দৃশ্যবিলাক অলপ মই 2018 চনতে আহিছিলোঁ এতিয়া আকৌ 2024 চনত আহিছোঁ এতিয়া নতুনকৈ তেনেকৈ অহা নহয় মই আহিলে এপাক হ'লেও আহি যাওঁ চাই যোৱা হয় ৰংঘৰটোৰ নিৰ্মাণশৈলীত যেতিয়া ইছলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছিল আৰু ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভুজ আকৃতি আছিল আৰু দুই মূৰৰ আগবঢ়াই ইয়াক ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে সামগ্ৰিকভাৱে ৰংঘৰ গাঁথনিয়ে এটা অষ্টভুজৰ ৰূপ লৈছে আৰু ৰংঘৰ চালে অৰ্ধবৃত্তাকৃতিৰ এটা উভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে
ৰংঘৰটো ছালখন ধৰি ৰাখিছিল কিছুমান বৃহদাকৃতি স্তম্ভ আৰু ধেনু ভেৰিয়া গাঁথনিয়ে আৰু ৰংঘৰটো সৌন্দৰ্য বিশেষ মাত্ৰা প্ৰদান কৰিছিলে আহোমৰ ড্ৰেগন ইয়েং য়াও খামে আৰু এই ৰংঘৰটোত পুৰা ইটা নিৰ্মাণ কৰা হৈছিল ইয়াত কোনো ধৰণৰ ধাতু ব্যৱহাৰ কৰা নাছিল যিহেতু ইটা জোৰা লগাবলৈ তেওঁলোকে মাটি মাহ আৰু হাঁহ কণী বৰা চাউলৰ যিটো আঠা সেইবিলাক সামগ্ৰী কৰাল তৈয়াৰ কৰা হৈছিল এয়া লগৰ এটা ফোন কৰি থকা দেখি মই ভিডিঅ'টো ভালকৈ দেখুৱাব নাপালোঁ সেইটো কাৰণে আকৌ পুনৰবাৰ ভালকৈ দেখুৱাই যাবলৈ বিচাৰিছোঁ এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া বিশেষ ইয়াত একো নাথাকে বাৰু কিন্তু ইয়াত জানিবলগীয়া কথা বহুতখিনি থাকে যিখিনি মানে সকলোৱে পোৱা নাযায় মানে এতিয়া ৰংঘৰ বিষয়ে বহুতে নাজানে কিছুমান এতিয়া সকলোৱে কিতাপত পঢ়িবলৈহে পাইছে সেইখিনি এতিয়া জানিব পৰা যাব মই যিমানখিনি পাৰোঁ কৰি যাম মই সকলোখিনি দেখুৱাই যাম ইয়াত আহিছে আৰু বহুত দূৰ দূৰ মানুহ মানে ইয়াত চাবলৈ আহে ইয়াৰ কথা জানিবলৈ আহে আৰু কিতাপত যিহেতু পাই গৈছে সেইবাবে ইয়াতে সকলোৱে মানে ওচৰৰ পৰা মানে চাব বিচাৰেহি এইখিনি কথাবিলাক এই ৰংঘৰটো প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছিল আৰু পাছলৈ যেতিয়া 1746 চনত 46 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই এইদৰে নিৰ্মাণ কৰা হৈছিল ৰংঘৰ নিৰ্মাণ কৰা পদ্ধতিটো সাধাৰণতে থলুৱা পদ্ধতিত নিৰ্মাণ কৰা হৈছিল বিশেষভাৱে বৰালি মাছ বৰা চাউল হাঁহ কণী মাটিমাহ অন্যান্য কিছুমান সংমিশ্ৰণ বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰ ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ইয়াৰ দেৱালসমূহত বিভিন্ন চিত্ৰ অংকন কৰা হৈছে যেনে দেৱী দেৱ দেৱী তাৰপৰা সিংহ হাতী এনেকুৱাবিলাক চিত্ৰ অংকন কৰা হৈছিল ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটা বৰণীয়ে এটা খেল উপভোগ কৰা ঘৰ হয় যিটো ঘৰ আগতে ৰজাসকলে তাত উঠি পেলাই উপভোগ কৰিছিলে খেল উপভোগ কৰিছিলে আৰু এতিয়া আমাৰ যিসকল মানে এতিয়া উৎসৱ পতা হয় সেই উৎসৱসমূহ চাবলৈ মানুহসকল গ'লে মানে তাত উঠি উপভোগ কৰা হৈছে এতিয়া সকলোৱে চাই উপভোগ হয়তো আপোনালোকে চাবহি কেনেকুৱা লাগে এই ঘৰটো 88 ফুট আৰু 36.5 ফুট বহল প্ৰেভিলিয়ন একেলগে বহি আহোম ৰাজ পৰিয়ালে উপভোগ কৰিছিলে আৰু খেল আৰু বিহু বিভিন্ন সমাৰোহ মানে বহু উমাল মুহূৰ্ত তেওঁলোকে উপভোগ কৰিছিলে ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত মানে অসম শাসনলৈ অনাৰ পাছত বথান নামৰ ইংৰাজ বিষয়া এজনে 1300 টকাত ৰংঘৰ আৰু তলাতল কাৰেংঘৰ বেৰ দুখন কেনকন আলি বিক্ৰী কৰিছিল আৰু ৰংঘৰ যেতিয়া সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল যিটো কেৰকন আলিয়ে সেইটো ধ্বংস কৰি দিছিল ৰংঘৰটো বিশেষকৈ ৰংপুৰৰ সোণোৱাল ৰাজধানী ৰঙালী বিহু উৎসৱৰ সময়ত ৰংঘৰৰ অসম ৰাজ্য অন্যতম প্ৰধান আকৰ্ষণ আছিল ইয়াক সমগ্ৰ এছিয়া আটাইতকৈ পুৰণি এম্ফি থিয়েটাৰ বুলি কোৱা হয় ইয়াক প্ৰায়ে পূৰ্ব কলচিয়াম বুলিও কোৱা হয় আহোম যুগত কিন্তু ৰাজ আট্টালিকাৰ ভিতৰত গড়গাঁও কাৰেংঘৰ ৰংপুৰৰ ৰংঘৰ আৰু তলাতল ঘৰ বিশেষভাৱে উল্লেখনীয় বুলি সকলোৱে জনা যায় এই যে জনজাতিসকলৰ চাংঘৰৰ আৰ্হিত নিৰ্মিত ৰংঘৰ এছিয়াৰ ভিতৰতে প্ৰথমটো ষ্টেডিয়াম বা প্ৰেভিলিয়ন ৰূপে খ্যাত দেখিছে ইয়াত প্ৰস্তুতি চলাই আছে মাঘ বিহুৰ বাবে
মই আপোনালোকক যিমানখিনি পাৰিছোঁ সিমানখিনি ক'বলৈ চেষ্টা কৰিছোঁ আৰু কৈ গৈছোঁ, এয়া আপোনালোকক দেখুৱাইও গৈছোঁ। আজি এইখিনিকে দেখুৱালোঁ বা ক'লোঁ আপোনালোকক ৰংঘৰটোৰ বিষয়ে, আৰু আপোনালোকে চাই যাওক। ডালিয়া ফুল ন? অঁ অঁ ঐ মাৰা আকৌ ফটো একপি মোক ইয়াত এয়া আহিছিলোঁ বুলি ৰংঘৰ। এয়া বিহু প্ৰস্তুতি চলাই আছে, লাইভ এটা স্থাপন মাঘ বিহু প্ৰস্তুতি। অঁ দেখিছে, ইয়াত মাঘ বিহুৰ সময়ত কোনে কোনে আহে চাবলৈ আহিব দেই। জুই দি নিদিবি, সেইটো ইয়াতে লুটি খাই পৰিব, সেইটো লুটি খাই পৰিব, ইটোক জোৰ নিদিবা, আদা হ'ব। ইয়াক পেলাব এতিয়া, পেলাবলৈ ধৰিছে। আমাৰ ৰংঘৰ কাৰেংঘৰ মানে তলাতল ঘৰ চোৱা হৈ গ'ল। এতিয়া আমি ৰুমলৈ যাওঁ, এতিয়া গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ, বাই বাই। ৰংঘৰটো দেখুৱালোঁ আজি। নেক্সট ভিডিঅ'ত আপোনালোকৰ তলাতল ঘৰটো দেখুৱাম মই আৰু কৈ যাম। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। যিহেতু আজি মোৰ বাৰ্থডে আছিলে, সেইবাবে অকণমান লাষ্ট মুহূৰ্তত আপোনালোকক দেখুৱাই গৈছোঁ মোৰ কেক কটা। অকণ কেক কাটিলোঁ। মোৰ এইবছৰ 2023 চন সোমালে, মোৰ 23 বছৰলৈ সোমাইছে। 9 জানুৱাৰীত বাৰ্থডে মোৰ। আপোনালোকে আশীৰ্বাদ কৰিব মোৰ এই বছৰটো ভালে ভালে যায় যাতে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ, বাই বাই।